সকলোকে সুপ্ৰভাত আৰু বছৰটোৰ আৰম্ভণিতে সকলোকে পুনৰবাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আগন্তুক দিনবিলাক সকলোৰে ভালে কুশলে যায় আৰু আমিও এতিয়া গা পা ধুই মেলি ওলাইছোঁ নামঘৰত চাকি এগছি দি আহোঁ বুলি। গতিকে ব'লক আপোনালোকো। চাকিটো গছ ধৰ্মঘট হেৰিহে কৰিবা ন দি থৈ আহিবা। এয়া আমাৰ নতুনকৈ বনোৱা নমাটি নামঘৰ। গতিকে ইয়াত এতিয়া চাকি বন্তি জ্বলাই লওঁ, তাৰপিছত আকৌ আৰু এভাগ নামঘৰ আছে আমাৰ, তালৈ যাম। তাৰপিছত সেয়া আপোনালোকক দেখাম বাৰু। এয়া আমাৰ নতুনকৈ বনোৱা নামঘৰ, আপোনালোকক অলপমান দেখাই দিছোঁ মই। আৰু আমাৰ এয়া হৈছে ধৰ্মঘৰ ভাগ, আপোনালোকক দেখাই দিছোঁ অলপমান। ইয়াত তেল ধূপ চাকি থৈ যাব লাগিব, যিহেতু গধূলি নামঘৰীয়া আহিব, তেখেতে জ্বলাই দিব। এতিয়া আমি ইয়াত থৈ যাম নামঘৰৰ ভাগিত। নামঘৰ ভাগ, গতিকে ইয়াত এতিয়া চাকি বন্তি জ্বলাই লওঁ। এইখিনিতে জ্বলাম দে। ডাষ্টবিন নালাগে, এইফালে পেলাই। এতিয়া ইভাগ নামঘৰৰ কাৰণে সেয়া তেল ধূপ চাকি লৈ ল'লোঁ। এতিয়া তাৰপৰা আহোঁ, এইফালে আছে নামঘৰ ভাগ, পাৰ হৈ লৈছোঁ ৰ'ব। এতিয়া এফালে আহি আছোঁ আমাৰ পুৰণি মাটি নামঘৰলৈ।
এতিয়া এইফালে আমাৰ এভাগ ধৰ্মঘৰ হয়, আপোনালোকক দেখাই দিছোঁ অলপমান। এভাগ পুৰণি মাটি নামঘৰৰ ধৰ্মঘৰ হয়। ইয়াতো তেনেকৈ একেদৰে চাকি বন্তি গধূলি নামঘৰীয়া আহিব, এতিয়া ইয়াতে দি থৈ যাম। টাইম আৰু এভাগ হৈছে আমাৰ পুৰণি মাটি নামঘৰ ভাগ, আপোনালোকক অলপমান দেখাই দিছোঁ। প্ৰথম খুলি লওঁ। এইখিনিতে জ্বলাব পৰা হ'ব, দৰ্জা খুলিব নোৱাৰিম নহয়। নামঘৰ ভাগ এতিয়া বন্ধ আছে, গধূলি আহিব আৰু নামঘৰীয়া এতিয়া চাকি বন্তি জ্বলাব। এতিয়া এনেই আমি সন্মুখতে জ্বলাই থৈ গৈছোঁ, জ্বলাই লওঁ এতিয়া চাকি বন্তি, তাৰপিছত আকৌ দেখাই আছোঁ আপোনালোকক। আৰু এইভাগ হৈছে আমাৰ নামঘৰৰ ছাইডতে কৃষ্টি কেন্দ্ৰ এইটো, আৰু ইয়াত ভাওনা কেতিয়াবা পাতে, কিবাকিবি অনুষ্ঠান পতা হয় আৰু। এইফালে এয়া পথাৰ আৰু মুকলি পথাৰ। এতিয়া চাকি বন্তি জ্বলাই হ'ল আৰু, গতিকে এতিয়া ঘৰলৈ যাওঁ। ৰাতিপুৱাৰ পৰা একো খোৱাও নাই, কিবা কিবি খাওঁগৈ ঘৰত গৈ। অঁ ধানে এই বছৰৰ প্ৰথম দিনাখনে মিক্সাৰ বনাইছে। মিক্সে হৈ থাকিব নি? অঁ ধান তই বোলে মিক্সে হৈ থাকিবি। মই আলু আকৌ আলু আলু মই আলু চবৰ ব্যঞ্জনৰ লগতে মিলি যাওঁ। তামোল আছিলে কোনফালে? অঁ মামা ভাগিন। কি দিবি এতিয়া ইয়াত? মূলা দিছ, আদা কাটিছ আৰু ধনিয়া, পিঁয়াজটো বৰ ডাঙৰ হ'ল নহয়। অঁ আৰু আছে মানে ষ্টকত। কাটি দে। এই পানীখন চবেই খাব, তই নিদিবি নে মেহৰক নিমখ কোনাই ভাইটি আনিবগে জলকীয়া ভাইটি আনিবগে চব ভাইটিয়ে ধৰে নি? ভাইটিয়ে পাৰিব নাই আকৌ সি? ডুংটো সৰু হ'ল অ'। দীঘলকে বনাবলৈ অঁ নহয় দীঘলকৈ হৈ যাব বাৰু, এতিয়া দীঘলকৈ হৈছে, এইটো অলপ অলপ কমাই দিলেও জেগাডোখৰ লৈ দিব লাগিব। মিক্স কৰি দিয়ক চব। মিক্স কৰিব লাগিব। মামা দিম এতিয়া নাহি ভাইটি কাগজখন লাগিব, কাগজখন আমাৰ নিমখ খানা এখন মলম দে নহয় কাগজ চাওঁ আমাৰ মানে
ভাইটি ৰ মই প্ৰথমে চিঙি লওঁ এপিচ এতিয়া ৰুটি বনাই আছোঁ ৰুটি বনাই খাই লৈ তাৰপিছত ভাত বনাম আৰু এতিয়া আমাৰ ৰুটি চব্জি বনাই হৈ গ'ল আৰু এতিয়া আমি চবেই খাই লওঁ যিহেতু অলপ ভোকো লাগি আছে আকৌ লগ পাই আছোঁ আমাৰ ইয়াৰ আজি বাৰ্থডে হয় নতুন বছৰৰ দিনাখনে 1 জানুৱাৰী দিনাখনে বাৰ্থডে বাৰ্থডে আজি সেইকাৰণে সৰু খাই কিবা এটা প্ৰেজেণ্ট দিছে হেপী বাৰ্থডে হেপী বাৰ্থডে ভাগিনে বৰ লাজ কৰিছে আমি এতিয়া এয়া খুৰীহঁতৰ ঘৰলৈ আহি আছোঁ ঠাণ্ডা কপি ঠাণ্ডাত বেয়া ঠাণ্ডা লাগিছে আৰু আজি যিহেতু নতুন বছৰ সেইটো কাৰণে খুৰীহঁতক চাহ একাপ খাবৰ কাৰণে মাতিবলৈ আহিছোঁ ঘৰলৈ আমাৰ ঘৰলৈ এই আমাৰ খুৰীহঁতৰ ঘৰ দাদা বহিছে দাদা কাপোৰ কেইটা পিন্ধি আছে সুধছে দাদা কাপোৰ আজি কেইটা পিন্ধিছে চুৱেটাৰ দেখাই দিয়কচোন আপুনি দেখাই দিছা কেইটা পিন্ধি আছে চা চুৱেটাৰ পিন্ধে চা দেখাওকচোন আজি কেইটা পিন্ধিছে দেখাওকচোন এইটো আমাৰ পলাইছে দে অ বাবলি অ দাদা চাহকণ খাওকগৈ ব'লক আমাৰ ঘৰত ব'লক ৰেচিপি বাবলি ব'ল চাহ একাপ খাওকগৈ ব'ল আমাৰ ঘৰত টিউশ্যনৰ পৰা হয়নে এই আমাৰ চাহ আজি কি কি আছে দেখাই থৈ যাম ইডলি লালমোহন এইফালে চাহ ৰঙা চাহ দাদা চাহকাপ খাওঁ তই চলা খোৱা চাহ খোৱা হ'বলগীয়া যি যোৱাই যি হ'বলগীয়া নহয় হয়েই যোৱাহে হ'বলগীয়া এয়া আমাৰ দাদা হয় দাদা সৰু তাই বৰ লাজ কৰে না নকওঁ দে হ'ব দে নকওঁ দে ভাত পানী যোগাৰ কৰিব হ'ল গতিকে ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই